32 সাইজৰ পিঠি উঠা ব্লাউজ কাটিং এটা কৰি দেখুৱালোঁ আগৰটো ভিডিঅ'ত। আপোনালোকে যদি চাব বিচাৰে তাতে গৈ চাব পাৰিব। আৰু এতিয়া ব্লাউজটোৰ হাতখন কাটি দেখুৱাম। এতিয়া চাওক, ব্লাউজৰ হাতখন কাটিবৰ কাৰণে কাগজখন মই এনেকৈ দুজাপ কৰি লৈছোঁ। আৰু এই যে বন্ধ ছাইডটো দেখিছে, বন্ধ ছাইডটো নিজৰ গা ফালে দি লৈছোঁ। প্ৰথমে হাতখনৰ দিশটো লৈ লৈছোঁ। ইয়াতে মই হাতখনৰ দিশটো দিছোঁ 11 ইঞ্চি। দেখিছেনে? 11 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এইফালেও 11 ইঞ্চি ওপৰলৈ এটা বিন্দু দি এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। হাতখন আপোনালোকে যিমানটো জোখত দীঘল দিব বিচাৰে সিমানটো জোখত দীঘল দিব পাৰিব। এতিয়া চাওক, এই আঁচডালৰ পৰা 3.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালেও 3.5 ইঞ্চি দূৰত্বত এটা বিন্দু দি এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। আপোনালোকেও হাতখন এবাৰ এনেকৈ কাটি চাব, খুব সহজভাৱে হাতখন কাটিব পাৰিব। এতিয়া মই পিঠিৰ ভাগটো লৈ লৈছোঁ আৰু আৰ্মহোলটো জুখি লৈছোঁ। আৰ্মহোলটো জুখিবৰ কাৰণে প্ৰথমে চাওক, মই কান্ধৰ পৰা আধা ইঞ্চি তললৈ এটা বিন্দু দিছোঁ। মানে এই আধা ইঞ্চিটো চিলনিত সোমাই যাব, সেইকাৰণে আধা ইঞ্চিটো জোখা নাই। এতিয়া চাওক, এই বিন্দুটোৰ পৰা মই চিলাই মাৰ্জিনৰ আঁচডাললৈকে জুখি লৈছোঁ আৰু ইয়াতে জুখি পাইছোঁ মই 6। আৰু চাওক, চিলাই মাৰ্জিনৰ আঁচডালৰ পৰা যে এই 2 ইঞ্চিটো বহাই ৰাখিছিলোঁ, এই 2 ইঞ্চিটো আমি ল'ব লাগিব। এতিয়া চাওক, কাগজখনৰ বন্ধ ছাইডটোৰ পৰা আৰ্মহোলটো জুখি যে 6 ইঞ্চি পাইছিলোঁ, সেই 6 ইঞ্চিটো ইয়াতে লৈ লৈছোঁ। চাওক, 6 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু চিলাই মাৰ্জিনৰ আঁচডালৰ পৰা যে 2 ইঞ্চিটো জুখি পাইছিলোঁ, সেই 2 ইঞ্চিটো ইয়াতে লৈ লৈছোঁ। চাওক, এই বিন্দুটোৰ পৰা 2 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া চাওক, হাতখনৰ শ্বেপটো দিবৰ কাৰণে কাগজখনৰ এই বন্ধ ছাইডটোৰ পৰা 2 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পৰা 6 ইঞ্চি দূৰত্বত যিটো বিন্দু দিছিলোঁ, সেই বিন্দুটোলৈকে চাওক হাতখনৰ শ্বেপটো মই দি লৈছোঁ। আৰু চাওক, হাতখন আপোনালোকে কিমান বহল দিব বা কিমান ঠেক দিব সেইটো নিজৰ হাতখনৰ জোখমতে লৈ ল'ব। ইয়াতে মই হাতখনৰ বহলটো ৰাখিছোঁ 5.5 ইঞ্চি আৰু চাওক, ওপৰৰ এই বিন্দুটোৰ পৰা 5.5 ইঞ্চি দূৰত্বত যে বিন্দুটো দিছিলোঁ, এই বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ আৰু ছাইডৰ ফালে মই 1.5 ইঞ্চি বহাই ৰাখিছোঁ। আৰু চাওক, ওপৰৰ পৰা আকৌ বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ। হাতখনৰ শ্বেপটো ধুনীয়াকৈ মিলাই ল'লোঁ। এতিয়া সন্মুখৰ ভাগৰ হাতখনৰ শ্বেপটো দিব লাগিব। সন্মুখৰ শ্বেপটো দিবৰ কাৰণে চাওক, কাগজখনৰ এই বন্ধ ছাইডটোৰ পৰা 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া চাওক, এই বিন্দুটোৰ পৰা 6 ইঞ্চি দূৰত্বত যিটো বিন্দু দিছিলোঁ, সেই বিন্দুটোলৈকে হাতখনৰ শ্বেপটো এনেকৈ মিলাই লৈছোঁ। নতুনকৈ ব্লাউজ কাটিং শিকি থকাসকলৰ বহুতেই হাতখন কাটিবলৈ অসুবিধা পাইছে। যদি আপোনালোকে তেনেধৰণৰ অসুবিধা পাইছে, তেনেহ'লে ভিডিঅ'টো ভালদৰে চাব আৰু খুব ধুনীয়াকৈ আপোনালোকেও ব্লাউজটোৰ হাতখন কাটিব পাৰিব। এতিয়া চাওক, মই হাতখন কাটি লৈছোঁ। প্ৰথমে হাতখনৰ বেক ছাইডৰ কাৰণে যিটো শ্বেপ দিছিলোঁ, সেই শ্বেপটোৰ পোনতে প্ৰথমে হাতখন কাটি লৈছোঁ। আৰু এতিয়া চাওক, সন্মুখৰ ভাগৰ কাৰণে যিটো শ্বেপ দিছিলোঁ, এতিয়া সেই শ্বেপটোৰ পোনতে কাটি দিছোঁ। যিমান পাৰোঁ একেবাৰে সহজ পদ্ধতিৰে আপোনালোকক মই হাতখন কাটি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু হাতখন কাটি হৈ গ'ল। আপোনালোকে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যদি চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব।